নিযুক্তি আছে মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ চাওক শ্বৰ্ট ভিডিঅ' হয় ডিএইচএছত আহিছিল এজ ৰিলেশ্যনৰ কুৱেশ্যন এজ প্ৰব্লেমৰ কুৱেশ্যন তো এয়া আমি ছল্ভ কৰিম চাওক সুধিছে কি ইয়াত 10 বছৰ পাছত যদি কৃষ্ণৰ বৰ্তমান বয়সৰ 3 গুণ হয় তাইৰ বৰ্তমান বয়স কিমান তো একেবাৰে সাধাৰণ প্ৰশ্ন আমি ইয়াতে বুজিব লাগিব 10 বছৰ পাছত কৃষ্ণৰ বৰ্তমান বয়সৰ 3 গুণ তো আমি কি কৰিম বৰ্তমান কৃষ্ণৰ বৰ্তমান বয়স ধৰি ললো আমি x তো কি কৈছে 10 বছৰ পাছত বুলি কৈছে তো বৰ্তমান বয়সৰ লগত 10 বছৰ যদি প্লাস কৰি দিও কিমান হ'ব 3 গুণ হয় বৰ্তমান বয়সৰ 3 গুণ হয় কৃষ্ণৰ বৰ্তমান বয়সৰ 3 গুণ বৰ্তমান বয়স আমি কিমান ধৰিছিলো x এটা প্লাস কৰিলে মানে 10 বছৰ পাছত কিমান হ'ব বুলি কৈছে 3 গুণ 3 এটা লিখিলো তাৰ পিছত x মানে হল বৰ্তমান বয়স এতে উলাই গল আমাৰ উত্তৰ চাই লওক x আছে আমি কি কৰিম x যদি ইফালে আনো বা হিফালে লৈ যাও 10 ইফালে ৰাখিম তাৰ পিছত x এটা আছে x যদি হিফালে লৈ যাও 3x minus x হ'ব x হোৱাৰ লগে লগে এটা 10 থাকিব ইয়াতে 3x ৰ পৰা এটা x যদি মাইনাস কৰি দিও 2x হ'ব এই x তো ইফালে যদি আনো আমি খালখলনিও কৰিব পাৰো চাওক 2x ইফালে লিখিম তাৰ পিছত 10 ইফালে লিখিম তো x যদি ইয়াত লিখি আমি 10ক 2 ৰে হৰণ কৰি দিও আমাৰ মান ওলাব x equal 5 অপশন আছে নে 5 ইয়ার্স yes 5 ইয়ার্স অপশন আছে তো শুদ্ধটো হল এইখিনি যদি বুজি পাইছে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিও সোনকালে আহি আছে